নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ চৰকাৰে অক্টোবৰ মাহৰ 7 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা বিতৰণ কৰিব লগতে আগন্তুক দুটা মাহৰ টকা একেলগে হিতাধিকাৰীসকলে লাভ কৰিবনে কোনে কোনে লাভ কৰিব এই টকা সবিশেষ এই ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিব এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি ৰিলেটেড খবৰ লাভ কৰিবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থব প্ৰথমে চৰকাৰে অক্টোবৰ মাহৰ 7 তাৰিখে অৰুণোদয় আঁচনিৰ 3.0 শুভাৰম্ভ কৰিব এতিয়া বহুতো হিতাধিকাৰীয়ে মনত ভাবি থকা এটা প্ৰশ্ন হ'ল যে চৰকাৰে আগষ্ট আৰু ছেপ্টেম্বৰ এই দুই মাহৰ টকা একেলগে প্ৰদান কৰিব নেকি বৰ্তমানলৈকে কিন্তু চৰকাৰে এই ধৰণৰ নটিচ অফিচিয়েলি প্ৰদান কৰা নাই যদিও খুব সম্ভাৱনা আছে যে আগষ্ট মাহৰ লগতে ছেপ্টেম্বৰ মাহৰ টকা যি ৰৈ গৈছিল সেই টকা বৰ্তমান 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব পাৰে কিন্তু এই বিষয়ে অফিচিয়েলি নটিচ তেওঁলোকে বৰ্তমানলৈকে প্ৰেৰণ কৰা নাই 7 অক্টোবৰলৈ যথেষ্ট কেইদিন আছে আৰু তাৰ মাজতে তেওঁলোকে এই জাননী জনায়ো দিব পাৰে যদি 2 মাহৰ টকা দিয়ে তেন্তে আপোনালোকে একেলগতে 2500 টকাকৈ লাভ কৰিব লগতে এই অৰুণোদয় আঁচনি 3.0 টকা লাভ কৰিবলৈ হলে আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাঞ্ছনীয় এই কথাটো অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা থাকিবই লাগিব কাৰণ চৰকাৰে ডিপিটিৰ মাধ্যমেৰেহে টকা প্ৰদান কৰে গতিকে আপুনি এই অৰুণোদয় আঁচনিৰ টকা পাবলৈ হলে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ লিংক কৰা থাকিব লাগিব যদি আধাৰ কাৰ্ড লিংক কৰা নাথাকে তেন্তে আপুনি এই টকা পাবলৈ অসুবিধা হ'ব আৰু যদি আপোনাৰ বেংক একাউণ্টত 1 টকা ক্ৰেডিটেড হোৱা মেছেজ অহা নাই তেন্তে আপুনিও বেংকত গৈ চেক কৰক গৈ আপোনাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে পইচাটো নোহোমাব পাৰে সেয়েহে এই কথাবোৰ গুৰুত্ব প্ৰদান কৰিলেহে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব